Hello friends, welcome to my channel. আজি আমাৰ টপিকটো হৈছে ৰঙালাও। যদি আপুনি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো শেষলৈকে চাব। ৰঙালাও এবিধ পুষ্টিকৰ খাদ্য। ইয়াত কেলৰি, কাৰ্বহাইড্ৰেট, ভিটামিন A, ভিটামিন B6, ভিটামিন C, আইৰণ, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম যথেষ্ট পৰিমাণৰ পোৱা যায়। ৰঙালাওত ভিটামিন, মিনাৰেল যথেষ্ট পৰিমাণৰ থাকে আৰু ই বিটা কেৰোটিনৰ উৎস। ৰঙালাওত ভিটামিন C যথেষ্ট পৰিমাণৰ পোৱা যায় আৰু ই হোৱাইট ব্লাড সেল বৃদ্ধি কৰাত সহায় কৰে আৰু দেহৰ প্ৰতিৰক্ষা শক্তি বঢ়ায়। ৰঙালাওত থকা ভিটামিন C, ফাইবাৰ, পটাছিয়াম হাৰ্টৰ কাৰণে যথেষ্ট ভাল। ৰঙালাও দেহৰ কোলেষ্ট্ৰৰেলৰ মাত্ৰা নিয়ন্ত্ৰিত কৰি ৰাখে। ৰঙালাওত থকা ভিটামিন A, লিউটিনে চকুৰ সুৰক্ষাত সহায় কৰে। সকলো বস্তুৰে উপকাৰিতা আৰু অপকাৰিতা দুটা আছে, গতিকে ৰঙালাওৰো আছে। আজিলৈকে এইখিনিয়ে। যদি আপোনাৰ ভিডিওটো চাই ভাল লাগিছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব।